লীলা ওচৰলৈ দেখিছ আজি কিমান ধুনীয়াকৈ ওচৰৰ পৰা চাবলৈ পাইছোঁ মনটো বৰ ভাল লাগিছে দেই নকবি আৰু মজা লাগিছে গোবিন্দ দাদা কিমান ওচৰৰ পৰা দেখিবলৈ পাম আজি আৰু আমি আৰু দুদিনমানলৈ ভাত নাখালেও হ'ব তই ক'ত গৈছিলি ইমান দেৰিলৈকে অহা নাছিলি মই যেনে তেনেহে চিটকেইটা ৰাখিছোঁ কোনোবা আহি বহি দিলেহি আৰু কেনেকৈ বহাব হ'ল তাই ৰ আকৌ বা তই আকৌ মোক এনেই কেনে গালি পাৰিছ তই আকৌ উঠালে আকৌ পিছত নাযাবি নহয় গোবিন্দাক দেখা পালে মই একেবাৰে পেচাব চেচাব কৰি মেলি আজৰি হৈ আহিছোঁ আকৌ অ' হয় নেকি তেতিয়াহ'লে ভালে কৰিলি দে হ'ব দে এতিয়া ভালকৈ বহি ল অ'বা হৈ আছে তেওঁ গোবিন্দা আহি গ'ল এই আছে সেই চুপ এজনী ৰাহুল দাই শুনিলে গালি পাৰিব কি যে ভাল লাগিছে ন আমাৰ ওচৰতে যদি বহে বৰ ভাল লাগিব অ' ৰাহুল দা গোবিন্দা আমাৰ ওচৰতে বহিব নেকি চাওঁচোন বাৰু তেওঁক আগৰ চিটকেইটাই দিব লাগিব নহয় তাকেহে বহিবও পাৰে চাওঁচোন পিছে আমাৰ সৰুকেইজনী একে ভেবেলা লাগিলে যে চাই ঠৰঙা লাগিলে দেখোন ঠৰঙানো নালাগিব কিয় গোবিন্দাক দেখা পাইছে আৰু এয়াৰ পৃথিৱীতে আৰু বেলেগ মানুহ নালাগে আৰু ঐ ছোৱালী তই শুনিছনে নাই ঐ হা অ' ৰাহুল দা হেৰি তুমি আহিলা দেখোন গোবিন্দা ওচৰত তুমি নাই আকৌ মোৰ ওচৰত থাকিবা বুলি মই ভাবিবই পৰা নাই সেই কোৱাচোন গোবিন্দা আমাৰ ওচৰত বহিব নেকি বহাই দিবা না আমাৰ ওচৰত দেই এই মই তোমাক আকৌ চাই যাওঁ বুলিহে আহিলোঁ মই ফাংচন আৰম্ভ হ'লে আকৌ মই গোবিন্দাৰ লগতে থাকিব লাগিব নহয় লোৱা পকৰি কেইটামান লৈ আনিছোঁ গোটেইকেইজনী মিলি পেলাই খাই থাকিবা দেই এই হ'ব অথনি তুমি দেখোন ইমানবোৰ বস্তু কিনি দিছা চিপছবোৰ আছেই দেখোন সেয়াই হ'ব দিয়া বাৰু দিয়া তুমি আকৌ মোক মাজে মাজে আহি থাকিবা দেই মোৰ ওচৰলৈ মোৰ আকৌ ভয় লাগিব নহ'লে মানুহবোৰ ইমান অসভ্য হ'ব দিয়া মই যাওঁ দেৰি হৈছে দেই হেৰি আৰু ইমানো ভয় কৰিবলৈ কিটো আছে মই দেখোন আছোঁৱে লগতে ঠিক আছে যোৱা বাৰু দিয়া অ' চুইটি সেইজনী মিনতি নহয় দেই দেখিছ ঘৰত কেনেকৈ ফাঁকি দি ৰাহুল দাৰ লগত ফাংচন চাবলৈ আহিছে ঘৰত যদি গম পাই নহয় এক খাব কলিজা হয় আকৌ মঞ্চৰ নেপথ্যতে আমাৰ মৰমৰ গোবিন্দা ঐ আহিলে এইপিনে চা আমাৰ ওচৰলৈকে আহিছে আমাৰ ওচৰত বহিব দেখিলি আহক গোবিন্দা আহক ইয়াতে বহক হ'ব বহিছোঁ ব'লা আগবাঢ়ি যোৱা দাদা আপুনি আহক বহক আহক হ'ব বাৰু মই বহিম গোবিন্দাৰ আগত বহি লওকচোন ৰাহুল দা থেংক ইউ দেই আমাৰ ওচৰতে বহাই দিয়াৰ কাৰণে হ'ব একো নাই তেওঁলোকৰতো আগস্থান আৰু তুমিতো মোৰ হিৰইন হয় গতিকে আৰু এইটো চান্স থাকিবই বহিলহি আহ আকৌ কিয় খাৰা হৈ আছনো অ' গোবিন্দা আমাৰ বা আপোনাৰ ডাঙৰ ফেন হয় আপোনাক চাবলৈকে আজি কিমান কষ্ট কৰি আহিছোঁ আমি অঁ হয় নেকি কোন পিছে তোমাৰ বা এইজনী আকৌ মোৰ মিনতি বা হয় মোৰ নামটো শুনা যেন লাগিছে ৰাহুলৰ মুখত তুমিয়ে মিনতি ন অঁ ভাল কৰিলা দিয়া ফাংচন চাবলৈ আহি আৰু থেংক ইউ দেই মোৰ ফ্ৰেণ্ড হোৱাৰ কাৰণে হয় নেকি ৰাহুলে কয় নেকি মোৰ কথা মই আকৌ আপোনাক বহুত ভাল পাওঁ আপোনাৰ ফাংচন যদি কাষতে হৈছে আৰু মই যদি নাচাওঁ সেইটোৰ কথা হ'ব পাৰে নেকি হয় মিনতি কেইদিনমানলৈ তোৰ চাগে টোপনিয়ে নাহিব মজা পালি আৰু কাষতে পালি আৰু গোবিন্দাক কি লাগে আৰু তাতকৈ বেছি